মজা মজা মই চবতকে লাষ্টত থাকি গৈছো পৰুৱা নিচিনা দেখি পাইছে দেই মজা ইমান অসমৰ পৰা আহি গৈছো এতিয়া আকৌ ওপৰত উঠি যাবলগীয়া আছে বে ইমান অসৰত যি উঠিব আহিছো ঝৰ্ণা কেতিয়া পামগৈ আৰু বে মাই বেক টু ইউটিউব চেনেল এইটো আজি আমি ঝৰ্ণা গৈ আছো বন্ধুসকল আপোনালোকক দেখাই আছো ঝৰ্ণাখন আমাৰ পাহাৰত আমি ঝৰ্ণাত গৈ আছো আপোনালোকক দেখাই আছো ব্লগটো কেনেকুৱা আছে পানী কিমান আছে আপোনালোকক দেখাই আছো চলো যিহেতু আজি এতিয়া আমি ওলাই আহিলো বন্ধুসকল হাতত চেণ্ডেল লৈ আহিছো যিহেতু মানে বহুত পানী হৈ আছে পথাৰত পুৰা পানী আছে আমি এইখিনি ওলাই আহিছো এজন দুজন তিনিজন চাৰিজন পাঁচজন ছয়জন সাতজন আঠজন নজন 10জন 11 12জন 20জন মান আছো বন্ধুসকল এইটো এতিয়া আমি খোজকাঢ়ি গৈ আছো এইটো বহুত পানী হৈ আছে যিহেতু হাততে চেণ্ডেল লৈ কেনে আহিবলগীয়া হৈছে মানে পুৰা খালী ভৰিৰ লগত আহিছো এইটো এতিয়া আমি পাহাৰত যাব লাগিব ইমান দূৰ আছে বন্ধুসকল বহুত মানে ৰ'দটো অকণমান কমিছে আৰু যিহেতু আজি বৰষুণ হ'ব বলকচোন আপোনালোকক আকৌ দেখাই আছো কেনেকুৱা হয় আমাৰ ঝৰ্ণাটো ইমান পানী আছে আপোনালোকক দেখাই আছো কলৈ যোৱা পাহাৰলৈ কি কৰিব যাওঁ গালখন পুৰা হেৰি গৈছে দেখোন এইফালে ধুনীয়া ধুনীয়া পানী সৰু নলা আৰু এইফালে ধুনীয়া কঠীয়া উঠি আহিছে আকৌ এইখন আমাৰ চাংঘৰ হয় এতিয়া ঔটেঙা লাগিলে খুব মজা লাগিব দে খাবলৈ এইটো আহি বহুত দূৰ পাই গ'লো এতিয়া পামগৈ আৰু আমি ঝৰ্ণাটো সেইটো চবে আহি আছে একদম লাইন হৈ আহি আছে যিহেতু বন্ধুসকল আহি মানে ঠেকি নাপাওঁ যিহেতু পাহাৰখন ইমান দূৰত আছে ঠেকি নাপাওঁ আহি মানে ভাগৰ লাগি গৈছেগৈ একদম মানে যিহেতু দুখীয়া মানুহ না পথাৰে আহিবলগীয়া হৈছে আৰু মানে আমাৰ চবে ভাগৰি গৈছেগৈ অলপমান আহি আছো এতিয়া কিমান টাইমত পামগৈ আৰু আপোনালোককো দেখাই আছো কিমান টাইম লাগি আমি ভৰলী নদী পাই গলো বন্ধুসকল এইটো আমাৰ ডাঙৰ জীয়া ভৰলী এইটোতে আছে আমাৰ মেইন ভৰলী ইয়াতে আমি সাঁতুৰি গা ধুইছিলো আগতে সৰুতে এইটো ইমান এজাক চানা পৰুৱা টিকিৰা নিচিনা আহি গৈছো বাপৰে ইমান খোজকাঢ়ি যিহেতু পাহাৰখন ঠেকিপাং হৈছোহি এতিয়া কমচে কম আধা কিলোমিটাৰ মান আছে আৰু আমাৰ পাহাৰখন ঠেকি পাবলৈ এইফালে যাব লাগিব এতিয়া আমি পাহাৰখনত লগ নধৰো যিহেতু এতিয়া আমাৰ ওপৰতে ঘৰ এখন আছে তাতে যাই পেলাই আমি কঁঠাল অকণমান খাব পাৰো আৰু আপোনালোকক দেখাই আছো যিহেতু আমি পাহাৰৰ ওপৰত পাই গ'লোহি একদম মানে এইফালে চাই লওঁ চেগুন গছ একদম পাহাৰৰ ওপৰত উঠি আহিছো ধেমালি কোনে উঠি গৈছে চাই লওঁ বন্ধুসকল জংঘলে এইখিনি আমি আহি আছো বন্ধুসকল ইমান এজাক মানে মাই গড ইমান ওপৰত উঠি গৈছো ভাগৰ লাগি গৈছে দেখোন মানে আমাৰ বান্দৰ এটা একে আগত উঠি গৈছেগৈ আমাৰ যিহেতু সেয়া মই 3 নম্বৰত ৰখি আছো বহুত ভাগৰ লাগিছে আপোনালোকে যে আহে একদম ভয় খাই যাব বন্ধুসকল উঠিব নোৱাৰিব বেয়া ফেফাই পৰা উঠি লাইন হৈ আহি আছে দেই মাই গড এইটো বহুত ভয়ংকৰ ৰাস্তা বন্ধুসকল তাৰ বান্দৰটো ক'ত উঠি গ'লে ইমান ওপৰত উঠিব পৰা নাই চাই ল পুৰা ভাগৰ তেনে আহি আছে এইটো বহুত ভাগৰ লাগিছে আগত থাকোঁতে গৈ আছে বহুত ভাগৰ লাগিছে যিহেতু কমজুৰি দেখা না এইমানে আমাৰ বাংলাত পাই গ'লো বন্ধুসকল ওপৰত উঠি বাংলাখন পাই গ'লো যিহেতু বহুত ভাগৰ লাগিছে ইমান ওখ উঠি আহিলো বে মানে বাংলাখন আমি পাই গ'লো মানে যিহেতু কঁঠালখিনিয়ে চাইছোঁ আৰু গোটো খাব পৰা আমাৰ পকা পালে পকা খাম বহুত ভাগৰ লাগিছে বে অকণমান ভাল লাগিছে বন্ধুসকল অকণমান সমান জেগা পাইছোঁ না খোজকাঢ়ি যাব ভাল লাগিছে বে মানে পিছতে লাইন হৈ আহিছে মানে এইটো কি গছ বন্ধুসকল এইবাৰ আমাৰ কমলা গছ চাগে গৈ আছে বে হেঁচা না কি ধুনীয়া জেগা বহুত সুন্দৰ পৰিৱেশ হয় আপোনালোকে যদি আহে তেতিয়াহ'লে আহিব আৰু ন মই লোকেশ্যনটো দি দিওঁ আপোনালোকক এতিয়া কৈ পিনে দাণ্ডা লগাই আছে এতিয়া পাৰিব খুজিছে আমাৰ চুৰ ওলাইছে বৰ্তমান
এইখিনিতে কিবা তেতেলী না কি পাৰিছে চাগে ধুনীয়া ধুনীয়া তামোল গছ আছে ইয়াতে বহুত ধুনীয়া পুৰা লাইন লাইন হৈ আহি আছে চিভিল কেনেকুৱা লাগিছে খুব সুন্দৰ খুব সুন্দৰ ন বহুত ধুনীয়া তেতেলী পাই ললো বন্ধুসকল ইয়াতে মানে কি মজা বালিয়া বালিয়া খাই পাইছে একদম মজা মিঠা মিঠা বালিয়া বালিয়া হাই প্ৰেছাৰ থাকিলে আপোনালোকে তেতেলী খাব পুৰা তেতেলী খালে পুৰা তাৰমানে প্ৰেছাৰ পুৰা ফিলফিলীয়া কৰি দিব এইপিনে আম চাম চুৰ কৰি আনিছে এতিয়া মোক এটা চুৰ কৰি দিলে তেতেলী একদম বালিয়া বালিয়া তলত নামি আহিলোঁ যিহেতু এইপিনে পানী অহা লঙা লঙা আছে মানে আহি আছোঁ বন্ধুসকল বহুত দূৰত সোমাই আহিলোঁ এইফালে হৈ ৰাস্তা দেখোন এইপিনে পানী চানী অহা মানে ইয়াতে পানী জমা খাই আছে একদম বঢ়িয়া নীলা নীলা পানী এইটো ইয়াতে পানী ধুনীয়াকৈ পৰি আছে চবে পৰি চৰি উঠি লৈছে আৰু এখন আমি চাংঘৰ পাই গ'লোঁ বন্ধুসকল আহি আছো এইটো আমি পাৰ্টি 2 ভাগ হৈ গ'লো আকৌ এতিয়া আগত এভাগ গৈ আছে এয়া বহুত ভাগৰ লাগছি মা কচম বিৰাট ভাগৰ লাগি ধুনীয়া ধুনীয়া কঁঠাল আছে পুৰা ধুনীয়া ধুনীয়া বাংলা হয় পাহাৰৰ ওপৰত ইনকম যে ৰুইছে আপোনালোকে ভাবি চাওকচোন কল্পনা চাই লোৱা বন্ধুসকল একদম মজা দেখি পাইছে গাঁওখন দৌৰ হ'লে মই ওপৰত ৰুৱাই কিনে আপোনালোকক দেখালোঁ হয় তো মজা দেখি পাইছে হেই পুৰা মজা মজা গাঁওখন পুৰা ধুনীয়াকৈ দেখি পাইছে এইটো গৈ আছে আৰু এখন এয়া বাংলা পাই ল'লোঁ মজা তো মজা মজা মানে একদম মানে ৰাস্তা চিনি পোৱা নাই বহুত লাইন চাই ইমান গেজেকাৰি লৈ আনিছে মাকা চাহ নকৌ গেজেকাৰি ৰাস্তা চাস্তা নাই লৈ আনিছে কোনো চিনি নাপায় বান্দৰ নিচিনা সোমাই গৈছে ভয়ে লাগ গৈছে বহুত দূৰত পাই গ'লো তলত চাই খেদা বহুত ভয়ে ভয়ে আহি লওঁ ইমান দূৰ ৰাস্তাত চাহ কেনেকৈ যাবলগীয়া আছে একদম মানে তলত চাপৰি চাপৰি আহিবলগীয়া আছে এতিয়া কত ৰাস্তা নাই তলে তলে চাপৰি চাপৰি যাবলগীয়া আছে অকল চাই লওঁ একদম বান্দৰ নিচিনাকৈ ধৰি ধৰি যাবলগীয়া আছে উপায় নোহোৱা হৈছে একদম তলৰ এইবাৰ বান্দৰ নিচিনা ধৰি ধৰি যাব লাগিব ৰাস্তাই পোৱা নাই আজি ৰাস্তা হৰুৱাই লৈ মানে একদম মানে 2 ঘণ্টামান লাগিলে আমাৰ আধা ঘণ্টাৰ ৰাস্তাটোত যিহেতু ৰাস্তা চাস্তা হৰুৱাই ল'লোঁ তাৰপিছত মানে এতিয়া আমি 2 ঘণ্টামান লাগি গ'ল আৰু উপায় নাই পাহাৰত পাক ঘূৰি 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 এতিয়া আহি আছোঁ পাং পাং হৈছোঁ সেই অলপমান তলত আছে আৰু আমাৰ ঝৰ্ণাটো একদম আহি আছোঁ পুৰা একদম চলা তলা মানে খুলি লৈছিলোঁ পুৰা একদম মানে কাটি দিছে মোক কাঠ কাটি দিছে পুৰা একদম মজা আছে কাটি দিছে দেই বহুত পুৰিছে হাতত বেয়াকৈ কাম আছে বিচাৰি বিচাৰি পাই গ'লো আমাৰ ধুনীয়া নদী একদম পাহাৰৰ মাজত এইটো হৰাং হৰাং হৈ গৈছিলোঁ বহুত ধুনীয়া ধুনীয়া একদম মজা পানী বগা বগা আহিছে একদম বহুত ঠাণ্ডা ঠাণ্ডা এইবোৰে পখিলা একদম মজা মজা উৰি আছে বন্ধুসকল চাই লওঁ মজা একদম বিৰাটকৈ গৰম লাগি গ'লে পুৰা একদম কাঠ চাচ কাটি একদম মানে পুৰা পুৰি গৈছে একদম মজা আহি আছে আৰু পখিলাখিনিও একদম মজা ডিষ্টাৰ্ব কৰি আছে চবে একদম মুখ চুখ ধোৱাত লাগি গৈছেগৈ এতিয়া আমি মেইন আকৌ ঝৰ্ণা বিচাৰি গৈ আছোঁ আপোনালোককো দেখাই আছোঁ বলক আপোনালোকক আমি দেখাই আছোঁ ঝৰ্ণাখন আহি আমি এতিয়া ইমান দূৰ পাই গ'লোঁ 2 ঘণ্টা বা 3 ঘণ্টা হ'ব আৰু এতিয়ালৈকে পোৱা নাই গৈ আমাৰ ইয়াৰ পৰা মানুহবিলাক ভাগৰি গৈছেগৈ পানী চানী খাবলৈ কাৰণে পানী চানী নাই কি কবি আৰু বন্ধুসকল এই গাইজ পালোহি বহুত কষ্ট কৰিলোঁ পাই গ'লো একদম মানে ভাগৰ লাগি গৈছেগৈ পানীয়ে পানীয়ে খোজকাঢ়ি খোজকাঢ়ি আহিছোঁ কি কবি আৰু বন্ধুসকল এই প্লেনখন মাতিলেও নাহে একদম হৰাই আছিলোঁ একদম ৰাস্তাত পুৰা লাইন হৈ আহি আছে আমাৰ বাবুখিনি আৰু আহি আছে পিছত এতিয়া মানে কোন কোন আছে চাব লাগিব কিমান মানুহ আছে গৈ আছোঁ একদম মজা আছে ইয়াতে মানে ছোৱালী মানুহ গা ধুই আছে ঝৰ্ণাখন এইখনে নেকি
পাবখিনি মানে লাজ কৰিছে বন্ধুসকল, মানে ইয়াতে মানে ছোৱালীমান কেইজনমান গা ধুই আছে। এইটো লাজ কৰিছে আমাৰ ছোৱালীখিনি, যিহেতু গাঁৱৰে হয় মানে একদম পূৰা লাজ কৰিছে। আৰু গাঁৱৰ মানুহ গাঁৱৰে ছোৱালীকে লাজ কৰিছে। এইটো গা ধুব লাগে ন, মৰমা মৰমিকে এইটো ভাইটি ভণ্টিকে থাকিব লাগে না কি কব বন্ধুসকল। এনেকুৱা আকৌ ঘূৰিহে গ'লে গৈ বন্ধুসকল, একদম পূৰা লাজুক নাই নাক দীঘল। ফাইনেলি পাই গ'লো আমাৰ ঝৰ্ণা, একদম পুৰা লেতেৰা লেতেৰা পানী ওলাই আছে, যিহেতু আগৰ ওপৰত উঠি পেলাই মানে লেতেৰা কৰি আছে। বহুত মজা লাগছে আহি পেলাই। এইবাৰ মানে ইমানকণে পানী পৰে, আৰু যিহেতু বাৰিষা মানে বৰষুণটো দিয়া নাই মানে, কাৰণে মানে অকণমান পানীটো কমিছে আৰু ন। সেইটো এতিয়া অকণমান গা চা ধুই ল'ব লাগিব। মানে আমাৰ ভাই ইপিনে গৈ আছে সিহঁতে গা চা ধুবলৈ কাৰণে। কেনেকুৱা লাগছে বন্ধুসকল, পুৰা খুলুং নিচিনা হৈ আছে বে। সেইটো আমাৰ ছোৱালীখিনি গুচি গ'লেগৈ। এইবাৰ আমি ইয়াতে মানে পুৰা এইবাৰ আমি ল'ৰাখিনি এনজয় কৰিম আৰু। এতিয়াহে ল'ৰাখিনি আহিব মুঠতে, বহুত লাজ কৰে আমাৰ ল'ৰাখিনি। মানে এজন এয়া ওলাই আছে লাহে লাহে। এতিয়া আমি গা ধুম আৰু ন বন্ধুসকল। একদম মই গা চা ধুই আছে, মাকা মই গা ধুনো লাগিছে বে। গা ধুবলৈ কাৰণে মই মাত্ৰ গা ধুবৰ কাৰণে আছো আৰু। মানে ভিডিঅ' কেমেৰা ধৰি দিয়া মানুহ নাই পোৱা মা। একদম মজা মজা বন্ধুসকল, চবে একদম লাংটা হ'ব বাকী আছে বন্ধুসকল। একদম মজা, চবে একদম এতিয়া গা ধুই আছে, বহুত এনজয় কৰি আছো। বহা চাট খুলি একদম মানে পুৰা পানী জৰ পৰি আছে। এই মানে আকৌ দিয়ে খালে মানে এতিয়া ধুই পিনে ক্লিয়াৰ হৈ গ'লে সিহঁতৰ। এইপিনে আমি ধুই আছো বন্ধুসকল, একদম মজা আছে। ঠাণ্ডা ঠাণ্ডা পুৰা ঠাণ্ডা লাগি গৈছে, মানে পুৰা কুল পানী। আমি যাবলৈ ওলাইছো আৰু গা চা ধুই পেলাই যাওঁ আৰু বন্ধুসকল।